हेलो दोस्तों आपनालोকৰ फिंगारप्रिंट नथका मोबाइलটো কেনেকৈ WhatsAppত পাসওয়ার্ড লগাব পাৰি আপোনালোকে জানেনে আজি মই তাৰ বিষয়ে জনাম আপোনালোকে ভিডিওটো চাই থাকিব আৰু প্ৰসেসটো আপোনালোক সম্পূৰ্ণ কৈ শিকাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া বুজি পাব তো প্ৰথমতে কি কৰিব আপোনালোকে WhatsApp খুলিব মই মোৰ WhatsApp খুলিম আপোনালোকে চাই থাকক WhatsApp খুলিছো WhatsAppত আপোনালোকে ওপৰত দেখিছেন 3 ডট চাই থাকক আপোনালোকে WhatsAppৰ ওপৰত 3টা ডট আছে তাত ক্লিক কৰিব মই কাৰ্সনেৰে দেখুৱাই দিছো আৰু সেটিংত আহিব সেটিংত অহাৰ লগে লগে আপোনালোকে একাউন্টত ক্লিক কৰিব আৰু তাত আহিব 2 স্টেপ ভেৰিফিকেশন 3 নম্বৰত আহিব আৰু আপোনালোকে ইনেবলত ক্লিক কৰিব ইনেবলত ক্লিক কৰাৰ লগে লগে আপোনালোকে যেটো ছটা সংখ্যাৰ পাসওয়ার্ড দিব বিচাৰে আপোনালোকে হেতু ক্লিক কৰিব মই 1 2 3 4 5 6 ত ক্লিক কৰিছো আকৌ কনফাৰ্ম কৰিম কনফাৰ্ম কৰিলো আৰু আপোনালোকে ইয়াত ইমেইলটো দি দিব যদি ইমেইলটো নাই আপোনালোকে আগত ওপৰত স্কিপ লিখা আছে স্কিপত ক্লিক কৰি দিব মই মোৰ ইমেইলটো ইয়াত ভৰাই লৈছো যেহেতুকে যদি মই পাসওয়ার্ড পাহৰি থাকো ইমেইলৰ দ্বাৰা কৰি লব পাৰিম নহলে আপোনালোকে ফোন নাম্বাৰ দ্বাৰা পাসওয়ার্ডটো ৰিসেট কৰিব পাৰিব কোনো কথা নাই মই ইমেইলটো ভৰালো আৰু নেক্সট আকৌ কনফাৰ্ম কৰি ইমেইলটো ডালি মই কনফাৰ্ম কৰি সেভ কৰিলো এতিয়া দেখিছেনে আপোনালোকে ডানত ক্লিক কৰিব 2 স্টেপ ভেৰিফিকেশন হৈ গৈছে এতিয়া আপোনালোকে বেক আহি চাব যে WhatsAppত আপোনাৰ লোকৰ লগটো দেখুৱাইছে আপোনালোকে চাই থাকক WhatsAppটো খুলি এবাৰ এতিয়া দেখিছে নহয় ইয়াত লগ দেখুৱাইছে এনেকৈ আপোনালোকে WhatsAppত লগ ব্যৱহাৰ কৰিব পাৰিব যেহেতুকে WhatsAppটো খুব সেফ লাগে সো আজিলৈ এটুকে আপোনালোকক মোৰ চেনেলৰ দ্বাৰা দেখুৱালো আৰু ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ নতুন ভিডিও পাবলৈ আপোনালোকে বেল আইকনটো দবাই ৰাখিব